हेलो फ्रेंड्स आशा करूँ आपलोक सकले भाले आछे मयूरंजन मोर यूट्यूब चैनेल आपलोक स्वागतम जानाइছো আজি আমি আহিছো বিশ্বৰ 3 নম্বৰ सबतके डाঙर और लार्जेस्ट मॉस जोंটো হৈছে গ্র্যান্ড মস আবু ধাবি আজি আমি তাৰ ভিউটো এনজয় কৰিম বলক ভিডিওটো আৰম্ভ কৰো বলক যাও মসজিদলে এই খৰু খৰু যোনবোৰ ডম দেখা পাই আছে এটো 82টা আছে আৰু এইবোৰ পিওর গোল্ডৰ হয় আৰু এই ডাঙৰ যোনটো ডম দেখা পাইছে দুটা হেটো মেইন হলৰ হয় এতিয়া আমি আন্ডাৰগ্ৰাউন্ডেদি খুমাই গৈ মসজিদত গৈ পাম চাওচোন টেকনলজি যে বনাইছে এতিয়া তলত আপোনালোকে দেখা পাব কিছুমান মাৰ্কেট আছে কফি শপস আছে কিবা কিবি কিনিম বুলি খুজুতে কিনিব পাৰিব এইটো হিচাপে ইহঁতে নিজৰ কালচাৰটো বজাই ৰাখিছে মহিলা বা পুৰুষসকলে ফুল স্লিভৰ কাপোৰ পিন্ধিবই লাগে আৰু মহিলাসকলে নিজৰ মূৰটো ঢাকিবই লাগে মসজিদৰ ভিতৰত সোমাবৰ কাৰণে মই ফুল স্লিভৰ কাপোৰ পিন্ধিছিলো কিন্তু মূৰত মই একো লোৱা নাছিলো সেই কাৰণে এটা চুনি ল'ব লগা হ'ল এতিয়া মূৰত চুনি লৈহে মই ভিতৰত যাব পাৰিম फ्रेंड्स मैं जो मूर्त ढाकी अहा नासिलो हे कारणे एटो लब लगा हल आगते किन्तु बुरखा बा आबाया आमाक पिन्धिब कारण दिसिले फ्री अफ कस्ट एटा किन्तु किनिब लगा হৈছে এই মসজিদত আহিবৰ কাৰণে আগতীয়াকৈ অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগে আৰু যদি অনলাইন নকৰে ইয়াত আহিও কৰিব পাৰে এটো ফ্ৰী অফ কষ্ট হয় আৰু ইয়াত এয়াৰপোৰ্টৰ নিচিনা সিকিউৰিটি চেকিং থাকে ফ্ৰেন্ডছ সন্ধিয়া হৈ গ'ল চাওকচোন সন্ধিয়াৰ ভিউটো ইমান ধুনীয়া হয় চাওকচোন চাই থাকিব লগা ইমান বিউটিফুল আছে অমেজিং চাওকচোন চাৰিওফালে এই মসজিদটো বনাইছিল ইউএইৰ প্ৰেসিডেন্ট শেখ জায়েদে তেওঁৰ সপোন আছিল কি পৃথিৱীৰ যিকোনো জেগাৰে মানুহ নহওক কিয় যিকোনো ধৰ্মৰে মানুহ নহওক কিয় যাতে ইয়াত আহি ভিজিট কৰিব পাৰে কিন্তু সঁচাকে ইয়াৰ সুন্দৰতাই এটা ওয়ার্ল্ড ফেমাস অ্যাট্রাকশনত আহে ইয়াৰ দৃশ্যটো কি ক'ব আৰু বাক্য নাই ইমান ধুনীয়া হয় চাওকচোন সাইডত পানী और मस उसरत এই মসজিদটো বনিবৰ কাৰণে 11 বছৰ লাগিছিল আৰু এক দিনত 3000তকৈ অধিক লোকে কাম কৰিছিল মই ভিতৰত আহি পাইছো এটো সব এইফালদি যাব পাৰিম আৰু তাৰ পিছত আমি এইফালদি দুইফালে আছে বাওঁফালে আৰু সোঁফাল प्रथम एफाले गई आसो यार कारिकरीबोर चाওক ना इमान धुनिया शब्द नाई कब कारणे इमान बिउटिफुल আছে
চাওকচোন খুঁটাবোৰত এইবোৰ কোনো পেইণ্ট নহয়, পাথৰেৰে বনাইছে, শিলেৰে। আপুনি এই মছজিদত শ্বেখ জায়েদৰ কবৰো আছে আৰু এই কবৰত মছজিদ হোৱাৰ পৰা এতিয়ালৈকে নন ষ্টপ কণ্টিনিউ 24 ঘণ্টাই নামাজ পঢ়া যায় আৰু এই নামাজ পঢ়িবৰ কাৰণে প্ৰফেশ্যনেল লিডাৰ হায়াৰ কৰা গৈছে। খেলি আছে। Achur. এই মছজিদত একেলগে 40,000 লোকে প্ৰে কৰিব পাৰে। তাৰ বাহিৰেও ইয়াত মেইন প্ৰেয়াৰ হল আছে, তাত 7,000 লোকে আৰু 2টা প্ৰেয়াৰ হল আছে। প্ৰত্যেকটাত 1500 মহিলাসকলে একেলগে প্ৰে কৰিব পাৰে। এই ৱালত যিটো আৰ্ট নিচিনা দেখা পাই আছে, এইবোৰ কোনো পেইণ্ট নহয়, এইবোৰ পাথৰেৰে বনোৱা গৈছে। এই মছজিদৰ চাওকচোন চাৰিওপিনে প্ৰত্যেকটো ৱালতে, প্ৰত্যেকটো জেগাতে, প্ৰত্যেকটো কোণাতে এনেকুৱাই কাৰিকৰী, ইমানেই ধুনীয়া কাৰিকৰী, এটা এটা জেগা নাই কাৰিকৰী নথকা। ভাবকচোন কিমান মন দি বনোৱা গৈছে, কিমান ধুনীয়া কৰিবৰ কাৰণে কিমান মন লগাইছে আৰু সঁচাকৈ ইমানেই ধুনীয়া হৈছে। পৃথিৱীত নম্বৰ 1ত পৰে ধুনীয়াত, মছজিদত ধুনীয়া নম্বৰ 1ত পৰে। ইয়াত যোনটো কাৰ্পেট আছে ইৰাণী কাৰ্পেট, সেইটো 9,000 লোকে কণ্টিনিউ 2 বছৰ ধৰি হাতেৰে বনাই কমপ্লিট কৰিছে। ইয়াৰ ওজন হৈছে 35 টন। এই কাৰ্পেটটো হৈছে পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ কাৰ্পেট। এই মছজিদৰ এটা ৱালত আল্লাহ বা ভগৱানৰ 99টা নাম লিখা হৈছে। আৰু এই মছজিদটো বনাবৰ কাৰণে 3,500 কোটি টকা লাগিছিল। আৰু এই চেণ্ডেলিয়াৰটো ৱৰ্ল্ডৰ 3rd লাৰ্জেষ্ট চেণ্ডেলিয়াৰ হয়। ইয়াত 1000টা ক্ৰিষ্টেলছ আৰু 24 কেৰেট গ'ল্ডেৰে বনোৱা গৈছে। আৰু এই মছজিদটো বনাওঁতে যিমান মন দি বনোৱা গৈছে, কিন্তু তেনেকুৱাই এই মছজিদটো দেখিবলৈ সিমানেই ধুনীয়া। আপোনালোক যদি UAEত আহে, গ্ৰেণ্ড মস্ক আহিব কিন্তু নাপাহৰিব। যদি আপোনালোকে গ্ৰেণ্ড মস্ক নহাকৈ UAEৰ পৰা গুচি যায়, আপোনালোকৰ UAE টুৰ আধৰুৱা হৈ থাকিব। কিন্তু সঁচাকৈ ইমান ধুনীয়া মছজিদ হয়, কি ক'ব, মোৰ শব্দ নাই ক'ব কাৰণে। Hey, big man. ইয়াত টেক্সিও আছে, আমাক লৈ যাব এতিয়া, বাহিৰলৈ লৈ যাব। Ah, look at him. Come baby, come. আৰু মছজিদৰ এৰিয়াটো বিৰাটেই ডাঙৰ থাকে, সেইকাৰণে মছজিদৰ পৰা ওলাই এনেকুৱা কাৰ পোৱা যায় আৰু এই কাৰবোৰে বাহিৰলৈকে ড্ৰপ কৰি দিয়ে মছজিদৰ বাহিৰলৈকে। চাওকচোন চিষ্টেমটো এনেকুৱা বনাইছে যাতে মানুহক আহোঁতে আৰু যাওঁতে একো অসুবিধা নহয়। Great support. Thank you very much, sir.
ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব মই এনেকুৱা ভিডিঅ'বোৰ লৈ আহি থাকিম আপোনালোকে ভাল পাব অ'কে নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই টেক কেয়াৰ আৰু ধন্যবাদ